হেল্ল' গাইজ, আপোনালোকক সকলোকে কেণ্ডিজ ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। চ' ভাল লাগিছে আপোনালোকে মোক এনেকৈ মৰম দি আছে, চেনেহ দি আছে, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই আছে। নতুন নতুন কিবা এটা কৰিবৰ কাৰণে, আপোনালোকৰ কিবা এটা দেখাবৰ কাৰণে, কিবা এটা আপোনালোকক কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ যে আপোনালোকে ভাল কিবা এটা দেখা পায় মোৰ জৰিয়তে। বিশেষকৈ মই আগতে কৈছোঁ যে মই থকা ঠাইখিনিৰ ওচৰে পাঁজৰে মানে ওচৰে পাঁজৰে গাঁও যিবিলাক বা আমাৰ নিজৰ ঘৰৰ ওচৰত যিবিলাক অনুষ্ঠান হৈছে, যিবিলাক কথা বহুতে নাজানে, চ' সেইবিলাকক আপোনালোকক দেখাবৰ কাৰণে মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক চেষ্টা চলাই আছোঁ। চ' ভাল লাগিছে, ইমানখিনি আপোনালোকে মোক ছাপোৰ্ট কৰিছে। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে কৈ দিছে। মোৰ ওচৰৰ গোটেইখিনি ঘৰৰ ওচৰৰ চুবুৰীয়া যিমানখিনি আছে চবেই কৈ আছে, আৰু বিশেষকৈ আপোনালোক সকলোৱে দূৰ দূৰণি যিবিলাক আছে সেইবিলাকো আপোনালোকে মোৰ কমেণ্ট বক্সত আপোনালোকে মোৰ চেনেলটোৰ কথা ক'ব যদি কিবা ভুল ভ্ৰান্তি হৈছে। চ' আজি আমি যাম এঠাইলৈ, আমাৰ ঘৰৰ ওচৰতে এটা অনুষ্ঠান চলিছে আজিৰ পৰা, মানে অলপ ধৰ্মীয় অনুষ্ঠান। চ' ধৰ্মীয় অনুষ্ঠানটো আজিৰ পৰা চলিছে আৰু কাইলৈ আৰু পৰহিলৈকে থাকিব। চ' কাইলৈ আপোনাৰ দ্বিতীয়টো দিন আৰু আজি প্ৰথমটো দিন। চ' সেই প্ৰথমটো দিনত আমাৰ মাৰ মানে কিবা এটা শুৱনি আছিলে মন্দিৰটোত। চ' তাতে কিবা অলপ দিব মায়ে। চ' মায়ে এতিয়া নাযায়, মই আৰু গগনে যাম সেই বস্তুখিনি দিবৰ কাৰণে। চ' বলক আমি বস্তুখিনি মায়ে কি কি দিয়ে সেইখিনি দিব আপোনালোকক দেখাওঁ আৰু তালৈকে লৈ যাওঁ বলক। তো বলকচোন আমি চাওঁ আমাৰ মায়ে কি কি ৰেডি কৰি ৰাখিছে। এয়া হ'ল আপোনালোকৰ দৈ। আমাৰ মায়ে ঘৰত নিজে বনোৱা দৈ। আমাৰ কিন্তু গৰু চৰু নাই, চ' বেলেগৰ পৰা কিনি আনিছে গাখীৰ। চ' মায়ে মানে তাতে দৈ দিব, দৈৰ সান্দি দিব এটা। আৰু ইফালে আছে আমাৰ মোনাত আছে চাউল, তাৰপিছত চাউল আছে, আৰু ইফালে দালি, আৰু ইফালে আলু, তামোল পাণ আছে। চব বলক এইখিনি মানে আমি মন্দিৰত দিম। কালি মানে মহাভোগৰ আয়োজন চলিব তাতে। চ' তাৰ কাৰণে এইখিনি আমাৰ গাঁৱৰ ৰাইজে সকলোৱে দিয়ে। চ' আমিও তাত দি থৈ আহোঁ। বলক এতিয়া আমাৰ তালৈকে যাওঁ আমি। চ' আমি এতিয়া কটা ল'লোঁ দৈৰ কটা। এতিয়া গগন আৰু মই যাম মোৰ বাইক লৈ। বেছি দূৰ নহয়, আমাৰ পৰা অকণমান দূৰত, বৰ বেছি আপোনাৰ 200-300 মিটাৰমান হ'ব। চ' বলক ৰাতি অনুষ্ঠানৰ এটা আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰোঁ। চ' বলক। চ' আমি আমাৰ গাড়ী ৰেডি। চ' গগন আছে আমাৰ লগত। বল ভাই, এই আৰম্ভ। এই কথা ঠিক ঠাক থাকিলে হ'ল, বল। লাহে লাহে ভাই লাহে যাবি হা, কটা চটা ভাঙিলে আৰু চেচ, মাৰ গালি শুনিব লাগিব, চব চেচ। তো এয়া আমি আহি পালোঁ মূল গেট। মূল তোৰণৰ পৰা গৈ আছোঁ এতিয়া। এইটো এটা মথাউৰি হয়, মথাউৰিটো দি গৈ আছোঁ। আপোনালোকক কালি দিনৰ ভিডিঅ' দেখা পাম ইয়াতে, দিনৰ পৰিৱেশটো কেনেকুৱা। চ' দিনৰ পৰিৱেশটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম এতিয়া। আপোনাক কথা নকওঁ যেন মই কৰি আছোঁ। তুই
এতিয়া মই আমাৰ মাই দিয়া দৈখিনি ওপৰত বান্ধো কাৰণ এয়া চাওক ওপৰত আৰু বহুত এনেকৈ বান্ধি থৈ দিছে চ' মানে এইবিলাক লাষ্টৰ দিনাখনে মানে এই ভকতবিলাকে এইবিলাক নমাই আনি কিনে দধিমথন কৰা বুলি কয় চ' সেইবিলাক কৰে চ' সেইকাৰণে দিয়ে যিহেতু ভগৱান শ্ৰীকৃষ্ণই দৈ বা মাখন জাতীয় বস্তু বেছিকৈ ভাল পাইছিলে চ' সেইকাৰণে এইখিনি দিওঁ চ' আমাৰো দিলোঁ এইখিনি চ' এইখিনি বান্ধি থ'লোঁ ইয়াতে ওপৰত চ' আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আমাৰ এইটো হৈছে অষ্টপ্ৰহৰ অনুষ্ঠান বছৰীয়া অষ্টপ্ৰহৰ অনুষ্ঠান তাত আপোনালোকে নতুন বহুত ভক্তৰ সমাগম হয় চ' আপোনালোকে আহিব কাইলৈ আপোনালোকক দেখাম চ' ভাল এটা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান চ' কাইলৈকে দেখাম কালি কি হয় চ' বলক The next day. হেল্ল' গাইজ এতিয়া আজি হ'ল পিছদিনা চ' আপোনালোকক এতিয়া মই গা চা ধুই আহিলোঁ চ' আপোনালোকক এতিয়া মই লৈ গৈ আছোঁ আমাৰ অনুষ্ঠানলৈ অষ্টপ্ৰহৰ অনুষ্ঠানলৈ চ' গা ধুই আহিলোঁ মই এতিয়া বাৰু ৰাতিপুৱা হৈ থকা নাই দুপৰীয়াই হ'ল মানে মই দুপৰীয়াৰ যিটো আচল টাইম মই সেইটো টাইমত আপোনালোকক দেখাবৰ কাৰণে যাম যেতিয়া ভক্তৰ সমাগম বেছি হয় ত' সেইটো টাইমত আপোনালোকক মই অষ্টপ্ৰহৰ দেখাবৰ কাৰণে চেষ্টা কৰিম চ' এতিয়া মই গা পা ধুই আহিলোঁ চ' মই ৰেডি হওঁ তাৰপিছত আপোনালোকক তালৈকে লৈ যাম নিচিনা কি কয় চ' অলপ টিকটক ষ্টাইলত কাপোৰটো চেঞ্জ কৰি যাম মই চ' গাইজ মই ৰেডি হৈ গ'লোঁ এতিয়া আপোনালোকক লৈ যাম অষ্টপ্ৰহৰ অনুষ্ঠানলৈকে তাত মহাভোগৰ মানে ভাতৰ ব্যৱস্থা কৰিছে চ' কিমান মানুহে কিমান ভক্ত হয় বা অনুষ্ঠানটো কেনেকুৱা ধৰণৰ চলে তাক এতিয়া মই আপোনালোকক দেখাবৰ কাৰণে লৈ যাম চ' আৰু আহি আছে মোৰ লগৰ দুটামান সিহঁতৰ লগত মই যাম চ' বলক সিহঁত আহিছে হেল্ল' গাইজ এতিয়া আমি আহি পালোঁ আমাৰ নিজৰ গাঁৱৰ ধৰ্মীয় অনুষ্ঠান অষ্টপ্ৰহৰলৈ চ' এইটো এটা মূল তোৰণ অনুষ্ঠানৰ চ' সেই অনুষ্ঠানলৈকে আপোনালোকক লৈ যাওঁ মোৰ চেনেলৰ যোগেদি চ' বলক এটা নতুন সোৱাদ নতুন এটা আমেজ দিবৰ কাৰণে মোৰ চেনেলৰ জৰিয়তে বলক আমাৰ ধৰ্মীয় অনুষ্ঠানলৈ আমি আগবাঢ়ো বলক এইটোৱে হৈছে সেইটো ৰাস্তা যোৱাকালি ৰাতি আন্ধাৰত আপোনালোকে নিশ্চয় ভালকৈ দেখা নাছিলে চ' দিনৰ পোহৰৰ মাজত দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ গাঁৱৰ খেতি চ' ৰাস্তাটো এনেই ভালে খৰালি কালত ভালে হয় কিন্তু বাৰিষা কালত বৰষুণ পৰি অলপ ৰাস্তাটো অৱস্থা শোচনীয় হৈ পৰে যিহেতু ভাল এটা এতিয়া জনাজাত এটা মন্দিৰ হৰগুৰি মন্দিৰ আছে আমাৰ এইটো অঞ্চলত চব প্ৰশাসনক এইটোৱে অনুৰোধ মোৰ ফালৰ পৰা যে এই অনুষ্ঠানটোৰ আহিব পৰাকৈ যাতে ৰাস্তাটো ভালদৰে মেৰামতি কৰি দিয়ে আৰু বিদ্যুৎ বিভাগৰ যিখিনি কাম বিদ্যুতৰ যিটো কাম সেইটো কাম বাৰু অতি সোনকালে হৈছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আমাৰ এইটো সেই পথাৰখনৰ মন্দিৰটোৰ ওচৰতে লাগি আছে আপোনালোকে নিশ্চয়কৈ দেখা পাইছে সেইটো এটা আমাৰ ইমামী পছৰীয়া প্লাণ্টৰ ইমামী প্ৰাইভেট লিমিটেড আপোনালোকে জানে নিশ্চয়কৈ জানে নতুনকৈ হৈছে এইটো প্লাণ্ট আমাৰ গাঁৱত উত্তৰ গুৱাহাটীতো আছে আৰু অভয়পুৰতো আছে অভয়পুৰত আৰু আপোনাৰ আমিনগাঁৱত আছে ইমামী আৰু এইটো আমাৰ গুৱাহাটীৰ ভিতৰত এইটো 3 নম্বৰ প্লাণ্ট চ' বলক ভিডিঅ'ৰ অনুষ্ঠানৰ মাজলৈকে আপোনালোকক নিবৰ কাৰণে চেষ্টা কৰোঁ মন্দিৰত সোমোৱাৰ আগতে অলপ হাত ভৰি ধুই অলপ পবিত্ৰ হৈ লওঁ গা চাটো ধুয়ে আহিছোঁ বাৰু তথাপিতো ভৰি হাতখিনি ধুই লওঁ আহি অকণমান হৰে কৃষ্ণৰ ধৰোঁতেও তেনেকৈ হ'ব চ' পাৰাই নোৱাৰে যিখিনি আহে সেইখিনি অলপ ধৰি অলপ ভগৱানৰ নাম লৈছোঁ আৰু জানে নাজানে নে কি কয় গাইছ এইটো হৈছে য'ত অষ্টপ্ৰহৰ হৈ আছে তাৰে হৰগুৰি মন্দিৰৰ মূল মন্দিৰ এইটো এটা ত' যিটো হৰগুৰি মন্দিৰ বুলি কওঁ আমি ত' এইটো মন্দিৰ হৰগুৰি মন্দিৰৰ আমাৰ ভিতৰভাগ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ চ' আহিব কেতিয়াবা হেল্ল' গাইজ আহিলোঁ এতিয়া আমাৰ অষ্টপ্ৰহৰ অনুষ্ঠানত এতিয়া আমি আছোঁ চাহ পৰ্ব অনুষ্ঠানত মোক চাহ খাব মাতিলে চ' আমাৰ চাহত আমাৰ ওচৰৰে যিহেতু আমাৰ কৈছোঁৱে যে আমাৰ নিজৰ গাঁৱৰ অনুষ্ঠান এইটো চ' চাহত আমাৰ আছে সদা আৰু এইফালে আছে আমাৰ দীপক দা চাহত চ' চাহ খাওঁ এওঁলোকে বহুত মানে ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছে চাহত চ' কিমানমান মানুহ আহিছে এতিয়ালৈকে চাহ খোৱা মানুহ 3,000 হ'ব 3,000 মানুহ হৈ গ'ল 3,000 হ'ব
আপুনিও খাইছে চাহ চাহ খাই ভোক লাগিছে পিয়াহ লাগিছে তো হয় পিয়াহ লগাৰ কাৰণে দীপক দাও চাহ খোৱা আৰম্ভ কৰিলে তো বলক এতিয়া আমি চাহকাপ খাওঁ খাই কিনে আমাৰ যিটো মহাপ্ৰসাদ মানে মহাপ্ৰসাদ বিতৰণ অনুষ্ঠানলৈকে যাম তাত আপোনালোকক অনুষ্ঠানটো কেনেকুৱা কিমান মানুহ সমাগম হয় সেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম চাওক চাহপাত আৰু চেনীৰ মাজত তুমুল যুদ্ধ এই তুমুল যুদ্ধৰ ফলতে পৰিণতিটো হয় চাহ ইয়াকে কওঁ আমি চাহ বুলি তো এতিয়া দিলে মোক চাহ খাব খাওঁ মোৰতো জানেই গৰম গৰম চাহ ঠাণ্ডা ঠাণ্ডা দিনত গৰম গৰম চাহ তো আজিও সেই চাহক মই এৰিব পৰা নাই তো ইয়াতে আহি কিনে চাহৰ অলপ সোৱাদ ল'লোঁ তো চাহ লৈ কিনে পিছত চাহখিনি খাই ল'ব তাৰপিছত আপোনালোকক আগবঢ়াম 2 hours later. এয়া আমাৰ খাদ্য সম্ভাৰৰ জেগাত আহিছোঁ আমি এতিয়া এয়া ভাত এইফালে দালি আৰু এইফালে আমাৰ বিলাহী টক এইফালে আছে আমাৰ পায়স তো আৰু যে আমি খাবলৈ বহিলোঁ চ' এতিয়া পথাৰৰ মাজত এটা খোৱাৰ আমেজেই বেলেগ আপোনালোকে জানে চ' আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছে এটা সুন্দৰ পৰিৱেশৰ মাজত সকলোৰে মাজত প্ৰকৃতিক এতিয়া আমি খাব বহিলোঁ গাইজ তো ভাল এটা পৰিৱেশত ভাল লাগিছে খাই এইফালে আছে আমাৰ ফফলেছ আৰু এইফালে আছে আমাৰ ভিডিঅ' এডিটৰ কুলদীপ যোনে মোৰ ভিডিঅ'বিলাক এডিট কৰি দিয়ে তো এইবিলাক খাই লোৱাৰ পিছত আপোনাৰ পৰিৱেশটো দেখাম গাঁৱৰ অনুষ্ঠান যিহেতু চ' অলপ ময়ো অলপ লাগি দিওঁ যিহেতু আমাৰ নিজৰ গাঁৱৰ অনুষ্ঠান চ' অলপ বিলাহী টক অলপ বিলাই দিওঁ চ' বলক বিলাহী টক বিলাই দিওঁ অলপ তো গাইজ এইবিলাক এইসকল আছে আমাৰ গাঁৱৰ সমনীয়া যিসকলে আমাৰ লগত এতিয়া অলপ মহাপ্ৰসাদ বিতৰণৰ কাৰণে চেষ্টা চলাম তো ইফালে আমাৰ আছে ভাস্কৰ ইফালে আমাৰ আছে ছাৰ আছে আৰু ইফালে আছে আমাৰ ৰাকেশ ইফালে আমাৰ আছে বিৰাজ তো গোটেইবিলাক আছোঁ আমাৰ গাঁৱৰে তো এতিয়া বিলাব লাগে ৰাইজ ইগুনি যাব পিছে পিছে বালত এক্সপিৰিয়েঞ্চ এটা বহুত ভাল লাগে এনেকুৱাকৈ বিলাই অলপ সমাজৰ মাজত এনেকুৱা ধৰণৰ কাম কৰি তো ভাল লাগিছে কিবা এটা কৰি তো আৰু দুইটামান জাষ্ট বিলাম তাৰপিছত যাম কিবা বেলেগ কাম দেখাব চাওক গাইজ কিমান মানুহ ইমান এনেকুৱা ধৰণৰ মানুহ গধূলিলৈকে হৈয়ে থাকে ইমান মানুহ চ' মিনিমাম 3-4 হাজাৰ মানুহ হয় চ' ভাবক একবাৰ কিমান 3-4 হাজাৰ মানুহক আপ্যায়ন কৰাটো কিমান ডাঙৰ এটা কাম চ' ভাল লাগে নিজৰ গাঁওখনক লৈ গৌৰৱান্বিত তো যে এনেকুৱা ধৰণৰ এটা অনুষ্ঠানত আমিও অংশীদাৰী হ'বলৈ পাই খুবেই সুখী হেল্ল' গাইজ এতিয়া আমি আহি পালোঁ এইটো হৈছে আপোনালোকৰ যিবিলাক ইয়াতে অস্ত্ৰপাহাৰত অহা যিবিলাক মানে যিবিলাক অস্ত্ৰপাহাৰত গোৱা মানুহ আহে তেখেতসকলক যিবিলাক আপোনাৰ সাধু সন্যাসী আহে এনেকুৱা ধৰণৰ বহুত ধৰণৰ মানুহ আহে ধৰ্মীয় মানুহ তো এহেঁতসকলেও আহিছে বহুত দূৰ দূৰণিৰ পৰা তো এহেঁতসকলৰ পৰা জানিব চেষ্টা কৰিছে আমাৰ ইয়াতে এই অনুষ্ঠানটোত আহি কেনেকুৱা লাগিছে বা কেনেকুৱা অনুভৱ তেখেতসকলৰ তো দাদা নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ চ' মানে আপোনালোকে ক'ৰ পৰা আহিছে আপুনি আমি ৰামদিয়াৰ পৰা আহিছোঁ হয় মানে আপোনালোকে এতিয়া আমাৰ ইয়াতে এইটো অনুষ্ঠানত কিমান বছৰ হ'ল এইবাৰ প্ৰথম আগতে আহিছে আগতে দুবাৰ আহিছোঁ এইবাৰ লগত 3 বাৰ হ'ল তো ইয়াতে আহি কেনেকুৱা লাগিছে আপোনালোকৰ ভালে লাগিছে মানুহৰ সমাগম ভালেই হয় আৰু মানুহখিনি খুব ধৰ্মপ্ৰাণ আৰু ধৰ্মকৰ্মী ভালে লাগিছে যিখন ঠাই আছে ঠাইখন খুব সুন্দৰ জেগাত আছে
এনেকুৱা এটা ভাল পৰিৱেশৰ মাজত আমাৰ বছৰীয়া যিটো অষ্টপ্ৰহৰ অনুষ্ঠান সেই অনুষ্ঠানটো আমাৰ ৰাইজসকলৰ মাজত আগবঢ়াই নিছে তো এনেকুৱা ধৰণৰ অকল তেখেতসকলে নহয় আৰু বহুত দূৰ দূৰণিৰ পৰা এনেকুৱা ধৰণৰ প্ৰাৰ্থী আহে বা এনেকুৱা ধৰণৰ এক নাম গোৱা মানুহ মানে হেৰি আহে তো তেখেতসকলক আমি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু দুটামান পাৰ্টি আছে তো তেখেতসকলৰ ভিতৰত আমি জনাবৰ কাৰণে চেষ্টা কৰি আছোঁ বাৰু তো হেল্ল' এতিয়া আমি আহি পাইছোঁ আমাৰ যিটো মহাপ্ৰসাদ য'ত বনায় মহাপ্ৰসাদ বনোৱা আমাৰ ৰান্ধনি কক্ষত চ' ৰান্ধনি কক্ষৰ ভিতৰত আছে আমাৰ গাঁৱৰে যিবিলাক ৰান্ধনি থাকে ইয়াৰে চ' আমাৰ গাঁৱৰে হয় গোটেইখিনি আমাৰ বৰদেউতা হওক বা আমাৰ ককা বয়সীয়া আমাৰ দাদা সেনেকুৱা ধৰণৰ ৰান্ধনি থাকে চ' আমাৰ ওচৰৰে মহেশদা আছে আমাৰ লগত চ' মহেশদাৰ পৰা মই জানিব বিচাৰিম যে মহেশদা আজি মানে কিমানমান মানুহ টাৰ্গেট কৰা গৈছে আজি আমাৰ নাই বোলো 3-4 হাজাৰ মানুহৰ আইটেম হৈছে আমাৰ আমাৰ মহাপ্ৰসাদ ভোগ আমাৰ আয়োজন কৰা হৈছে আমি মহাপ্ৰসাদ ভোগ আমি এতিয়ালৈকে 30 থালি নমালোঁ ভোগ দালি 15 থালি তৰকাৰী 10 থালি নমালোঁ পায়স 1 থালি তাতে আমাৰ বিলাহী টক আছে 2 থালি ইমানখিনি আইটেম আছে আমি আৰু আমি লাগিলে আৰু বনাই আছোঁ ৰাতি আহি থাকিলে আমি বনাই থাকিব লাগিব গধূলি এনে কিমানমানজন ৰান্ধনি আছে আজি আমি আমাৰ তাতে 10জন আছে 10জন আছে তো হয় 10জন ৰান্ধনি আছে তো 10জন 3-4 হাজাৰ মানুহক ইমানখিনি আইটেমেৰে আপ্যায়ন কৰাটো খুবেই কঠিন কাম তো সেই কঠিন কামকো তেওঁলোকে ভগৱান শ্ৰীকৃষ্ণৰ নামত যিটো অষ্টপ্ৰহৰ অনুষ্ঠান তাত তেওঁলোকে সেই কঠিন কামখিনিকো প্ৰত্যাহ্বান জনাই তেওঁলোকে ইমানখিনি এই মানে বহুত গৰমত মানে বহুত কষ্ট হয় জানে আপোনালোকে সকলোৱে যে ৰন্ধা বঢ়া অনুষ্ঠানটো খুবেই এক জটিল কাম সেই অনুষ্ঠানকো তেওঁলোকে প্ৰত্যাহ্বান জনায় তো আমাৰ যিসকল ৰান্ধনি আছে তেওঁসকলক গোটেইসকলকে মানে এক ভাল এক অনুষ্ঠান তেওঁলোকে যিহেতু এইটো এক পৰম্পৰা এটা আমাৰ বহুত পুৰণি পৰম্পৰা আমি বহুত সৰুৰ পৰা এইটো অনুষ্ঠানৰ বিষয়ে আমি দেখি আহিছোঁ শুনি আহিছোঁ চ' এইটো অনুষ্ঠানত এনেকৈ আমি আগভাগ ল'ব পাই বা আমাৰ যিসকল আমাৰ সহযোগী আছে চ' গোটেইবিলাকে এনেকৈ আগভাগ ল'ব পাই আমি গোটেইকে সঁচাকৈ আমি গৌৰৱান্বিত আৰু আমি ওচৰীয়াবাসী ৰাইজে অকল মানে এইটো অনুষ্ঠানত মানে কোনো বাহিৰৰ পৰা কোনো ৰান্ধনি নাহে বা হেৰি নাহে মানে এনেকুৱা ধৰণৰ কাৰিকৰ নাহে গোটেই আমাৰ সমাজৰ যিখিনি মানুহ আমাৰ গাঁৱৰ মানুহখিনি লগ লৈ কিনে কৰোঁ চ' এনে প্ৰত্যেক বছৰে আপোনালোকে আহে ন প্ৰত্যেক বছৰে অহা যায় ত' প্ৰত্যেক বছৰে তেখেতসকলে ইমানখিনি কষ্ট স্বীকাৰ কৰে এইটো অনুষ্ঠানৰ কাৰণে ত' তেখেতসকল সঁচাকৈয়ে ধন্যবাদৰ যোগ্য আৰু তেখেতসকলক যেন ভগৱান শ্ৰীকৃষ্ণই আৰু এনেকুৱা বল শক্তি দিয়ক এনেকৈ অনুষ্ঠানটো আগবঢ়াই যাবৰ কাৰণে আমাৰ এনেকুৱা ধৰণৰ এটা অনুষ্ঠান আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে ত' তাৰ কাৰণে প্ৰচেষ্টাটো চলাই যাওক ত' ধন্যবাদ আৰু আকৌ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ আগৰ অনুষ্ঠানক আমাৰ কমিটিৰ বিষয়ববীয়াসকলৰ লগত ত' হেল্ল' গাইজ এতিয়া আমাৰ যিখিনি আমাৰ লগৰ সমনীয়া যিবিলাক আমাৰ বিলাই থকা ত' লগৰ সমনীয়াবিলাকৰ ভিতৰত কেনেকুৱা এটা ভাল লাগিছে কেনেকুৱা এটা জানে দেখাবৰ কাৰণে যাওঁ মানুহ আমাৰ অসম এক্সপ্ৰেছৰ ডাইৰেক্টৰ ত' ডাইৰেক্টৰৰ পৰা জানিব ডাইৰেক্টৰ কেনেকুৱা লাগিছে বিলাই ভাল লাগিছে ৰাইজৰ সেৱা কৰিব লাগে প্ৰতি বছৰে বিলাও ভাল লাগে ন তো ভাল লাগে আমাৰ সকলোৰে ভাল লাগে কিবা এটা কৰি কিনে ইয়াতে তো মনোজৰো এটা নতুন চেনেল আছে ইয়াতে তো জিনজিন ব্লগ নামৰ চ' চেনেলটো আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব মৰম চেনেল দিব যাতে গাইজ খাওক মগুৰ দালি বিলাহী টক চব্জি পুৰা খাওক বম টেষ্টি হৈছে ময়ো খালোঁ আপোনালোকেও খাওক এটা আমি দিয়া টেকেলিটো আছে চ' গোটেইবিলাকৰ মাজত আমি দিয়া টেকেলিটো আছে চ' কালি ইয়াতে থকা ভক্তগণবিলাকে খাব দধিমথন কৰিব চ' এয়াই আছিল আৰু আমাৰ অষ্টপ্ৰহৰ যেতিয়া আমি আহি পালোঁ ঘৰ তাৰ পৰা অষ্টপ্ৰহৰ অনুষ্ঠানৰ পৰা চ' বহুত ভাল লাগিল প্ৰত্যেক বছৰে এনেকুৱা অনুষ্ঠান হয় আমাৰ ইয়াতে পছৰীয়া গাঁৱত চ' আমাৰ গাঁৱত চ' ভাল লাগিল এনেকুৱা অনুষ্ঠানৰ এটা সমভাগী হ'ব পাই আমিও প্ৰত্যেক বছৰে এনেকৈ দান বৰঙণি প্ৰত্যেক ৰাইজে দিয়ে সকলোবোৰে লাগি ভাগি দিয়ে এনেকুৱা অনুষ্ঠান এটা চ' ভাল লাগিল আপোনালোকক দেখাব পাৰিলোঁ কিবা এটা নতুন কিবা এটা চ' ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট নিশ্চয়কৈ কৰিব চ' আজিলৈকে সামৰিছোঁ আৰু নতুন ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা চলাই যাওঁ আপোনালোকক চ' এতিয়ালৈকে টিল দেন টাটা বাই বাই চ' জয় অসম